হেল্ল' এভৰিৱান, নমস্কাৰ। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া সন্ধিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাহ বনাইছোঁ, এয়া গাখীৰ চাহ লগত ভুজিয়া আৰু বিস্কুট লৈছোঁ। গাখীৰ চাহ মানে সদায় নাখাওঁ, আজি খাইছোঁ, গেছ হৈছে সেইটো কাৰণে। আৰু এতিয়া বনাবলৈ লৈছোঁ মাছ। এয়া ৰূপচন্দা মাছ হয়, বজাৰৰ পৰা লৈ আহিলোঁগৈ। এপোৱা লৈ আনিছোঁ কাৰণ আমি মানুহ বেছি নাই সেইটো কাৰণে। আৰু ইয়াত অলপ নিমখ চিমখ দি কিনে ধুনীয়াকৈ সানি পিটুকি লৈছোঁ। তাৰপিছত কেৰাহীত দি পৰা ফ্ৰাই কৰিম। প্ৰথমতে মই এইটো মিঠাতেল লৈছোঁ, মিঠাতেল আৰু তেলখিনি গৰম হোৱাৰ পিছতে মাছ পিচি দি দিছোঁ, ফ্ৰাই কৰি লৈছোঁ। ৰঙাকৈ ফ্ৰাই কৰি নেয়া পূৰা অলপ ৰঙা হৈছে। আৰু আজি ভাবিছোঁ আলু ফুলকবি মটৰ দি কিনে মাছ জোল বনাম, সেইটো কাৰণে আলু গুচাইছোঁ। এয়া নতুন আলু লৈছোঁ, বজাৰৰ পৰা আনিছোঁ, নতুন আলু কিনি আনিছোঁ। আৰু তাৰপিছত মাছকেইপিচ নমাবলৈ হ'ল, ধুনীয়াকৈ নমাই ল'ম কাঁহী এখনত। আৰু মাছ পূৰা ৰঙাকৈ ফ্ৰাই কৰিলেহে ভাল লাগে, তেতিয়াহে ভাল লাগে মানে। আৰু যিহেতু মই জোল বনাম সেইটো কাৰণে বেছি ফ্ৰাই কৰিব নালাগে বাৰু, হ'লেও মই ৰঙাকৈ ফ্ৰাই কৰিলে ভাল পাওঁ, সেইটো কাৰণে পূৰা ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই গুচাবলৈ আহিছোঁ মটৰ আৰু ফুলকবিৰে ৰান্ধিম যিহেতু, সেইকাৰণে মটৰ গুচাবলৈ লৈছোঁ। ঠাণ্ডাৰ দিনত একদম পূৰা এই ছিজনেল সেইবিলাক চব্জিবিলাক পাই যায়, মটৰ ফুলকবি, আৰু খাবলৈতো বহুত ভাল লাগে গৰমে গৰমে। এতিয়া মই ফুলকবিখিনিও কাটি লৈছোঁ। ফুলকবি চাইছোঁ মানে ভিতৰতে কেতিয়াবা পোক থাকে যে, সেইটো কাৰণে পূৰা ভালকৈ চাব লাগে। আৰু মই যিহেতু সেইকাৰণে বনাম আৰু সেইকাৰণে ভালকৈ বাচি কুচি লৈছোঁ, সৰুকৈ লৈছোঁ। আৰু এতিয়া মই বইলো কৰিম মানে, সেইকাৰণে এয়া চচপেন এটা লৈ লৈছোঁ। চচপেনটোতে বইল কৰিম, কাৰণ বইল নকৰিলে ভাল নালাগে, সেইটো কাৰণে বইল কৰি লৈ ল'ম। এতিয়া মোৰ ফুলকবিখিনি বইল কৰিও হৈ গ'ল। আৰু এয়া মই ফুলকবিখিনি বইল কৰি গামলা এটাতে থৈ লৈছোঁ। তাৰপিছত ফুলকবিখিনি ফ্ৰাই কৰিম। প্ৰথমতে এইখিনি উলিয়াইছোঁ, গৰম আছে যে সেইকাৰণে লাহে লাহে উলিয়াইছোঁ। এতিয়া মই আলু কিপিছোঁ পূৰা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কেৰাহীত দি দিছোঁ, মাছ বচা কেৰাহীখনতে। আৰু এয়া ফুলকবিখিনিও ভাজি দিছোঁ লগতে। তাৰপিছত এয়া পূৰা পানী চানী দি উতলাই দিলোঁ। আৰু এতিয়া এই মাছ কিপিছোঁ দি দিম। তাৰপৰা ভাত খাবলৈ ৰেডি হ'ল, কাঁহীত উলিয়াই লৈছোঁ। এয়া এইফালে জোল লৈ লৈছোঁ, বেছি একো বনোৱা নাই বাৰু।